নমস্কাৰ। কবিতাৰ শিৰোনাম সোণালী ৰ'দৰ পাখি। কবি সত্যজিৎ বৰপাত্ৰ। চহৰখনৰ পাগলীজনীয়ে এটি সন্তান প্ৰসৱ কৰিলে। এতিয়া সংগঠন শক্তিবোৰৰ সোৱাদোৱা দুখীক শাস্তিৰ দাবী, অৱস্থান ধৰ্মঘট, পথ অৱৰোধ। গোটেই চহৰখনতেই জাৰি কৰা হ'ল সান্ধ্য আইন। চহৰখনৰ পাগলীজনীয়ে কালি এটা সন্তান প্ৰসৱ কৰিলে। আজি কাকতৰ এটা মুখ্য শিৰোনাম সম্ভ্ৰান্তসকলে নাক কোচালে। সম্পাদকীয় টোপোলাত সচেতন কলমৰ লানি নিচিগা হ'ল। আনহাতে পাগলীজনী অনাশাৰে পৰি থাকিল। কাহিনীও সুখী হ'ব নোখোজা চহৰৰ ব্যস্ত ডাষ্টবিনটোৰ কাষত। জেঠ মাহৰ কোনোবা এটা নতুন দুপৰীয়া। চহৰৰ পুৰণিৰ ডাষ্টবিনটোৰ কাষত এখন মমতাৰ তৈলচিত্ৰ। ৰংবোৰ সোণালী হালধীয়া কেনভাছখনত আকাশ চুব খোজাৰ হেঁপাহত উৰি আছে তাক সেউজীয়া ধোঁৱা। পিয়াহ শুকাই যোৱা এজনী নাৰীৰ বুকুত শুই থকা এটা শিশুৰ ছবি। বহুজাতিক কোম্পানীৰ এই বিজ্ঞাপনখনত চিটিকি পৰিছিল আবেলিৰ শেষৰ যাত্ৰা। ৰ'দজাক চিটিকি পৰিছিল কেঁচুৱাটোৰ মুখত। হঠাৎ চহৰখনৰ পাগলীজনী দৌৰি আহিল। বুকুত মেৰিয়াই থোৱা আও পুৰণি শাৰীখন খুলি ঢাকি দিলে কেঁচুৱাটোৰ মুখ আৰু লাজবিহীনভাৱে আবেলিটোৰ বুকুত আঁকি দিলে এখন নতুন আকাশ। মেঘৰ ছাঁ আৰু এখিলা সোণালী ৰ'দৰ পাখি। পিছদিনা কাকতত খবৰ ওলাল, চহৰখনৰ পাগলীজনীৰ মৃত্যু হৈছে। তাইৰ দুচকুত উদ্ধাৰ হৈছে এটা সদ্যজাত মৃত সন্তানৰ এটুকুৰা মাংসপিণ্ড।